ৰাতিপুৱা শুই উঠি হৰিদ্বাৰৰ প্ৰসিদ্ধ ঘাট পাউৰিত গংগা স্নান কৰিব আহিলোঁ। জয় মা গংগা। বৰষুণ আহি আছে, এইফালে দেখিবলৈ পাব। হৰ হৰ গংগে। একেৰাহে বহুদিন বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা বোকাই মা গংগাৰ পানী অনুজ্জ্বল কৰা দেখা গৈছে। কোনোৱে মা গংগাৰ পবিত্ৰ জলৰাশিক অপৰিষ্কাৰ বুলি কোৱাৰ আগতে মই কাৰণটো জনালোঁ। আমি গামোচা আনিছোঁ যদিও আৰু এখনকৈ কিনি ল'লোঁ। হৰ হৰ গংগে, হৰ হৰ গংগে, হৰ হৰ গংগে। আমি গংগাত স্নান কৰিবলৈ গৈ আছোঁ। জয় মা গংগা। ইয়াত দেখিবলৈ পাব গংগাত কিমান স্পীড আছে, বহুত ধাৰ বৈ আছে গংগাত। স্নান কৰিবলৈ গৈ আছোঁ, তলত নামি আছোঁ। इधर के ब्रिज ये क्लॉक टावर है। थोड़ी सा काटा दे, दो खाना देख धरा बोले मोगले काटुआ। আমি এখন ডুবকি মারবা জানো দেখো। হা হা চন্দি উঠি আহা তুমি হৈছে কিবা জানে ন? বেছি দূৰত নাযাওঁ। এই ডুবকি মাৰবা নোৱাৰি ন? চাব আৰতিৰ পিছত স্নান কৰাৰ পিছত আৰতি চালোঁ। মা গংগাৰ প্ৰভাত আৰতি চোৱাৰ আমাৰ সৌভাগ্য হ'ল। স্নান কৰোঁতে মা গংগাৰ জলৰাশি বহুত ঠাণ্ডা পালেও অনাবিল ফূৰ্তিত আমি গা ধুইছোঁ। হিমালয়ৰ গংগোত্ৰী গ্লেছিয়াৰত উৎপত্তি হোৱা ভাগীৰথী আৰু অলকানন্দৰ সংগমস্থলী দেৱপ্ৰয়াগৰ পৰাই গংগা নামেৰে বৈ গৈ য়োগনগৰী ঋষিকেশ আৰু হৰিদ্বাৰৰ দৰে বিখ্যাত চহৰত প্ৰথমে গংগাৰ পদাৰ্পণ কৰিছে। হোটেলৰ পৰা কাপোৰ সলাই আকৌ পাউৰিত এভুমুকি মাৰিলোঁ। নদীৰ আনটো ফালে ভগৱান শিৱৰ ডাঙৰ ষ্টেচু।
পৰাগদা আৰু মই বিশেষ কথাত ব্যস্ত থকা মুহূৰ্ত। মানসদাৰ গংগা স্নানত সংগ দিছোঁ আমিবোৰে। এতিয়া আহিলোঁ আমি খাব, কাৰণ আমি ইয়াৰ পৰাই সোনকালে আজি আমি ওলাই যাব লাগিব সোণপুৰাই গ'লোঁ, কাৰণ তাতে আমি ৰাতি থকাৰ ব্যৱস্থা কৰিম। আমি আটায়ে হোটেল এৰি বেগ লৈ ৰেডি হ'লোঁ। এতিয়া আমি খোজকাঢ়ি আমাৰ গাড়ীলৈ যাম। এনেদৰে অলপ খোজকাঢ়িলোঁ। আমি কেদাৰনাথ যোৱাৰ আগৰ পৰাই নিউজত দেখি আছিলোঁ যে উত্তৰাখণ্ডত বিৰাট ভূমিস্খলন হৈ আছে। এইটোও আমি নিউজ পাইছিলোঁ যে হৰিদ্বাৰৰ ট্ৰেইন ষ্টেচনত ভূমিস্খলন হৈছিল। আমি গাড়ী ৰখাই থোৱা ঠাই পাই গ'লোঁ। আমি যিহেতু 13জন সদস্য, আমাক 2খন গাড়ী লাগে। সকলো ৰেডি হ'ল আৰু এনেদৰে গাড়ী ষ্টাৰ্ট দিয়া হ'ল। এনেদৰে আমি উত্তৰাখণ্ডৰ বিশাল পাহাৰবোৰ চাই আনন্দ মনেৰে গৈ থাকিলোঁ। এনেদৰে আমাৰ গাড়ীৰ ভিতৰত পৰিৱেশ ৰসাল হৈ থাকে। এই গাড়ীখন নিজৰাৰ পানীৰে ধুইছে। সংগম নগৰী দেৱপ্ৰয়াগ।
হিমালয়ৰ গংগোত্ৰী গ্লেচিয়াৰৰ পৰা নামি অহা ভাগীৰথী নদী আৰু অলকানন্দৰ পবিত্ৰ সংগমৰ পৰাই পবিত্ৰ গংগা নদীৰ সৃষ্টি। দেৱপ্ৰয়াগ পঞ্চপ্ৰয়াগৰ অন্যতম। সংগম নগৰী দেৱপ্ৰয়াগত অলপ সময় কটোৱাৰ পিছত আমাৰ যাত্ৰা আকৌ এইবাৰ উত্তৰাখণ্ডত বিৰাট ভূমিস্খলন। আপোনালোকে নিশ্চয়কৈ এয়া লক্ষ্য কৰিছে ৰাস্তাত কেনেদৰে ডাঙৰ ডাঙৰ শিল পৰি আছে। আমি অহাৰ আগদিনালৈ ভূমিস্খলন। আমি ভয় খাইছোঁ। আজি আমাৰ ভাগ্য ভাল, বৰষুণ নাই। ভূমিস্খলনৰ কাৰণে হোৱা যান-জঁট। আমি বহু সময় ইয়াত আবদ্ধ হৈ ৰ'লোঁ। পথবোৰ দেখিলে গা শিয়ৰি উঠে, বহুত ৰিক্সি। পথবোৰ দেখিলে গা শিয়ৰি উঠে, বহুত ৰিক্সি। মা ধাৰী দেৱী অলকানন্দ নদীত স্থিত পূজনীয় দেৱী। মা ধাৰী দেৱী উত্তৰাখণ্ডৰ পবিত্ৰ চাৰিধাম গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথৰ ৰক্ষাকৰ্তা। হাও কি মস্ত মস্ত শিল হে। আমাৰ পুৰণা বৰপেটাৰ মানুহ দেখলি এনেহেনে সুদ দিলা হয়। আমাকো দেখুৱা গাড়ীৰ ভিতৰত আমি দি আছোঁ, নহ'লেতো কি যাই থকা মানে কৰিব। ৰুদ্ৰপ্ৰয়াগ চহৰ। এইখন হ'ল ৰুদ্ৰপ্ৰয়াগ চহৰ। পঞ্চপ্ৰয়াগৰ অন্যতম। বদ্ৰীনাথৰ পৰা বৈ অহা অলকানন্দ আৰু কেদাৰনাথৰ পৰা বৈ অহা মন্দাকিনী নদীৰ সংগম, পবিত্ৰ সংগম। বহুত ধুনীয়া সেউজীয়া দৃশ্য, মনোমোহা। চালে চাই থাকিবলগীয়া। এয়া উখিমৰ বাওঁফালে বদ্ৰীনাথ, দেৱনাথ থামলৈ আৰু সোঁফালে শ্ৰী কেদাৰনাথ থামলৈ।
ৰাতিৰ পাহাৰত থকা চহৰবোৰ লাইটৰ জিলিকনি সোণপৰাগ পোৱাৰ আগতেই আমাৰ বহু ৰাতি হৈ গ'ল। অৱশেষত আমি হোটেল এখন পালোঁ। সোণপৰাগ পোৱাৰ প্ৰায় 3 কিলোমিটাৰ আগতেই আমি ৰৈ দিলোঁ। এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰি নেক্সট ভিডিঅ'ত আমি কেদাৰনাথ ট্ৰেকিঙৰ ভিডিঅ'টো আৰম্ভ কৰিম। ধন্যবাদ। হৰ হৰ মহাদেৱ। জয় শ্ৰী মহাকাল।